বানবাৰী ছট পূজা ঘাটত বানবাৰী ছট পূজা युवा কমিটিৰ সহযোগত প্ৰায় 50 বছৰ আগৰ পৰা আমি ইয়াত পূজা আৰম্ভ কৰিছোঁ। আমি সৰুকৈ দেখি আহিছোঁ আৰু এইবাৰ প্ৰত্যেকবাৰৰ দৰে এইবাৰ আমাৰ পূজাটো তিনিদিনীয়া পূজা 18 তাৰিখৰ পৰা আৰম্ভ হৈছে। যোৱাকালি আবেলি ইয়াত আমাৰ সন্ধিয়া আৰতি দিয়া হৈছে আৰু আজি পূজাৰ শেষ হ'ব। এই পূজাৰ বিষয়ে বিভিন্ন মান্যতা আছে। আমি সূৰ্যদেৱক আমি জল দিওঁ আৰ দিয়া বুলি কয় আৰু সূৰ্যদেৱক প্ৰাৰ্থনা কৰে যাতে গোটেই ৰাজ্যত দেশত শান্তি সমৃদ্ধি থাকে। লগতে পুৰণি কালত মানে মান্যতা হিচাপে সূৰ্যদেৱক এই দিনাখন ব্ৰত কৰি যদি পূজা কৰে সন্তানক মানে এনেকুৱা দেখা গৈছে। আৰু এইবাৰ আমি আমাৰ কাউন্সিলৰ কাৰ্বি আংলং আৰু ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া কাৰ্যবাহী সদস্য তেওঁ আজিৰ দিন এটা ছুটি ঘোষণা কৰিছে। হলিডে দিয়াৰ কাৰণে আমি তেওঁক ধন্যবাদ দিওঁ আৰু আমাৰ এই ছট পূজা সফল বনাবলৈ যিসকলে দান বৰঙণি দি সহযোগিতা আগবঢ়াইছে সকলোকে আমি ধন্যবাদ দিওঁ আৰু যি মেডিয়া বন্ধুসকলে তেওঁলোকে আমাৰ প্ৰকাশ কৰিছে তেওঁলোকে আমি ধন্যবাদ দিওঁ। आगे भी